তো নমস্কাৰ ছাৰ, মই মনজিত আৰু আজিৰ ভিডিঅ'টো মানে পাথাৰৰ পৰা আৰম্ভ কৰি দিলোঁ আৰু বহুত দিনৰ মূৰত মানে ইহঁক লগ পালোঁ। তো লগ পাই ভাবিলোঁ ভিডিঅ' এটা কৰি দিম। মানে ইহঁক বহুত দিনৰ মূৰত লগ পালোঁ। কি হৈ আছিল? অলপ মানে পথ দুৰ্ঘটনা এটা হৈছিল। ভয়ানক পথ দুৰ্ঘটনা বহুত ডাঙৰে হয় কথাটা আমাৰ ভিডিঅ'ত গম পাব সেইটো মানে আমাৰ চেনেলত একদম মানে ইফালে ভৰি কিবা হৈছিল, ইফালে হাতত। বৰ্তমান ভালে হোৱা নাই গোটাই কম গোটাইখিনি আছে। আমাৰ লগ এটা মানে তাৰ বেছিকৈ হৈছে মানে বানাম আমাৰ চেনেলতো দিম, ভালকৈ অলপ ডিটেইলছত দিম, গম পাব। তো বহুত দিন ইহঁত দিয়া নাই, তাত 2 মাহ মানে হ'ল আজি এক্সিডেণ্ট হোৱা 2 মাহ মান হ'ল। আগষ্টৰ 31 তাৰিখে হৈছিল। এই ফেচাছ মানে চলি থকা টাইমতে হৈছিল। তো ভাবিলোঁ বানে দিম আৰু এইবাৰ ডাইৰেক্ট পাথৰৰ পৰা গুৱাহাটীত মানে আমি মানে কিবা এটা কামত মানে গুৱাহাটীত আহিছিলোঁ। চ' ভাবিলোঁ ইয়াতে এটা এনেই আৰু ভিডিঅ' বানি দিম, একো নাই এইবিলাক ভ্লগ তাত চাই থাক কি ভিডিঅ' কৰিছোঁ মানে গুৱাহাটীত। মানে গুৱাহাটীত বনাই বিশেষ একো নাই ভিডিঅ'ত। এইফালে কৌশিক আছে, এনে ঘূৰি আছোঁ আৰু এনেই আছোঁ আৰু গুৱাহাটীত ফুৰিব আহিছোঁ। আজি চাই আছোঁ গাঁৱৰ চলি গুৱাহাটীত আছোঁ কেনেহেন হয় গাঁৱৰ চলি গুৱাহাটীত আহিলি। কেনেহেন হয় মানে পৰিৱেশটো অলপ বেলেগ হয় আৰু বাকী সেয়ে আৰু বহুত ডাঙৰ কথা হৈ যায়। সেইফালে যেনেকৈ আলোচনা কৰি আছে, সেই গেটটা কেনেকৈ খোলা খাই থাকে আলোচনা কৰি আছে, দেখা পাল পনে। তাৰপিছত সেয়ে আৰু তাৰমানে এই গেটটাকে চাই আছে, সেইখন গাড়ীখন গেল, গেটটা খুলি দিল, গাড়ীখন গেল। তাৰপিছত আৰু এখন গাড়ী আহিল, গাড়ীখন অহা দেখা পাই গেটটা বন্ধ হৈ গ'ল। তাৰপিছত ড্ৰাইভাৰটাই তাতে কিবা এটা স্কেন কৰি দিল। স্কেন কৰি দিয়াৰ পাছত গেটটা খোলা খাই গ'ল, গাড়ীখন গ'ল। কি মানে এতিয়া ডিজিটেল টল গেট নে কি মানে? তো সে সামথিংৰ এক্সপিৰিয়েঞ্চ অন ভিজিট গুৱাহাটী। your experience No. মানে ইংলিছ uncut yes. মানে I am going airport হয় আহিং airport yes coming from Guwahati. I need the job airport because nothing job available right now. And with Mrinmoy Medhi Ankur Pathak Dotto. yes And say something or experience visit airport. Thank you. Thank you. Dalivat is very Yes. আৰু আজি আমাৰ গাঁৱত হৈছে লক্ষী পূজা। গুৱাহাটীত এইটো ভাই নাথিং ৰাইট নাও বিকজ ষ্টেণ্ডাৰ্ড yes so fair আমি আহি মানে ইয়াতে ইংলিছত কৈছোঁ because big building and looking so naptol আৰু এনেকৈ ইংলিছ কৈ আহি ইফালে এখন দেখা পালোঁ জয় হনুমানৰ বোম ডাঙৰ পোষ্টাৰ 18 তাৰিখে ৰিলিজ হৈ গ'ল ইতিমধ্যে। আৰু এয়া আজাৰা মানে গুৱাহাটীৰ পৰা আমি ঘৰক যোৱা অৱস্থাত ঘৰক যাবলৈ ট্ৰেইন ৰখি থকা অৱস্থাত আমি গোটেইকেইটা এনেকৈ ৰখি আছিলোঁ। ৰখি থকাৰ পাছত এনেকৈ ট্ৰেইনখন আহি পাল, ট্ৰেইনত বহিলোঁ। আৰু সেই বাক্সাকেইটাত যে আছে ফুলৰ পুলি, এটা পুলিৰ দাম 2500 টকা। সেই পুলিটা যদি ঘৰত নি ৰুই দিং, যদি ছাগলে খাই দিয়ে, ছাগলক 2500 টকীয়া বিস্কুট খোৱা হেন হ'ব। তো অসম আহি পালোঁ অসমৰ পানীৰ স্পীড মানে বেছি কৰে জল্দি মানে আমাৰ গাঁৱত দুৰ্গা পূজা চলি আছে। আৰু এতিয়া আহি আমি এটা উশাহ লৈছোঁ, তাতে যি গোটেইকেইটাকে দেখি দিওঁ, কাৰণ এতিয়া ব্লগত বিশেষ একো নাই। মানে এতিয়া কৰ এতিয়া আহি উশাহ লৈছে, ট্ৰেইনত উশাহ নলকে আহিছে মানে পইণ্ট কাবাত হে গুৱাহাটীৰ উশাহ না খোলা আছে তাতে। ট্ৰেইনত নিছোঁ মই ফ্ৰীত মই কিন্তু ক'লোঁ কিবা কাম কৰিব নালাগে না, মই কিয় ক'লোঁ নাজানো। এটা এটা চাওঁ আমাৰ গাঁৱত আমাৰ চহৰতকৈ কি আছিলে গাঁও নগৰতকৈ গাঁৱত বহুত ভাল। আৰু আজিৰ ভিডিঅ'টো মানে সেয়ে হ'ল খেলি মেলি। তো ভিডিঅ' আহিব লক্ষী পূজাৰ পাহৰি যাব পাহৰি যাব সেনেকৈ। কিন্তু ৰিলত আমাৰ মটিভেশ্যন পাই থাকোঁ, কিন্তু সেই মটিভেশ্যনত চলিলে মানুহ লাইছ দেই। সেইকাৰণে এটা কথা কম, চিঙৰি মুণ্ডা বাদ দি বন্ধ কৰিলা। यही था आज का ভিডিঅ' লগ পাই আছোঁ এটা নতুন এটা ভিডিঅ'ৰ সৈতে, ভ্লগৰ সৈতে। তো আজিলৈ এইখিনিয়ে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।